নমস্কাৰ জনাইছো সকলোকে যিবোৰ ভিডিঅটো বৰ্তমান চাই আছে। আমি বৰ্তমান সময়ত পেপাৰ পত্ৰ অথবা সোশ্যাল মিডিয়াৰ যোগেদি আমি শুনিবলৈ পাই আছো কেব আৰু কেবৰ বহুতে সমৰ্থন কৰিছে আৰু কেবৰ বহুতে বিৰোধিতা কৰিছে। আসলতে এই কেব হয় কি? কেবৰ সম্পূৰ্ণ অৰ্থ হৈছে সিটিজেন এমেন্ডমেন্ট বিল অথবা নাগৰিকত্ব সংশোধনী বিধেয়ক। এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ মতে 2014 চনৰ 31 ডিসেম্বৰ আগলৈকে আমাৰ অসমত প্ৰৱেশ কৰা যিবিলাক আমাৰ চুবুৰীয়া দেশ আছে, পাকিস্তান হওক, বাংলাদেশ হওক, আফগানিস্তানৰ পৰা অহা মানুহসকলক অসমত নাগৰিকত্ব প্ৰদান কৰা হ'ব। এতিয়া আমাৰ ৰজাঘৰীয়াসকল যে আমাৰ অসমৰ গাড়ীত বহি আছে, তেওঁলোকে আমাক জনাইছে যে খুব কম সংখ্যক মানুহকহে নাগৰিকত্ব প্ৰদান কৰা হ'ব। এতিয়া মোৰ প্ৰশ্ন হয় যে আমাৰ অসম চুক্তি অনুসৰি 2071 চনৰ আগলৈকেহে মানুহসকলক ব্যক্তিসকলক নাগৰিকত্ব প্ৰদান কৰা হ'ব, কিন্তু এই কেৱল মতে কি হয় যে 2014 চনৰ আগলৈকে থকা মানুহখিনিক কি হ'ব নাগৰিকত্ব দিয়া হ'ব। এতিয়া আমাৰ গাড়ী বহি থকা সকলে যে কৈছে যে কম সংখ্যক মানুহকহে নাগৰিকত্ব প্ৰদান কৰা হ'ব, তেওঁলোকে নিজে ভাবি চাওক 1971 চনৰ পৰা 2014 চনৰ ভিতৰলৈকে কিমানখিনি মানুহ আমাৰ অসমত অবৈধভাৱে প্ৰৱেশ কৰিছে। আমি হয়তো জানিব, আমি নিজেও সকলোৱে গম পাওঁ যে কিমান এটা বৃহৎ সংখ্যক ব্যক্তিয়ে বৰ্তমান অবৈধভাৱে সোমাই আছে আমাৰ অসমত। আৰু যদিহে এই যিখন বিধেয়কখন আইনত পৰিগণিত হয়, তেনেহলে সেই সকলো অবৈধকে কি কৰা হ'ব? নাগৰিকত্ব প্ৰদান কৰা হ'ব। কিন্তু চৰকাৰৰ বিষয়াসকলে কোৱাৰ দৰে এয়া কিন্তু কম সংখ্যক নহ'ব, এক বৃহৎ সংখ্যক লোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব। এতিয়া আমি এই কেবৰ বিৰোধিতা কৰাৰ প্ৰকৃত কাৰণ হৈছে যে অসম চুক্তিৰ উলংঘা, যিটো মই অলৰেডি আপোনালোকক কৈছো যে ইমানখিনি বৃহৎ এটা সংখ্যক মানুহক যেতিয়া নাগৰিকত্ব প্ৰদান কৰা হ'ব। এতিয়া এই মানুহসকলে যেতিয়া নাগৰিকত্ব পাই যাব, অসমত অসমীয়াৰ অস্তিত্ব, অসমত অসমীয়াৰ চিন থাকিবনে? এতিয়া মই আমাৰ গাড়ীত যিসকল এচি ৰুমত বহি পেলাই আমাৰ গাড়ীত বহি আছে, অসমৰ গাড়ীত বহি আছে, তেওঁলোকক প্ৰশ্ন কৰিছো, তেওঁলোক কি অসমীয়া নহয় নেকি? তেওঁলোকৰ গাত কি প্ৰকৃত অসমীয়াৰ তেজ নাই নেকি? তেওঁলোকে যে প্ৰশ্ন কৰিছে যে বৰ্তমান আমাৰ বিশ্ববিদ্যালয়, আমাৰ মহাবিদ্যালয়, বিদ্যালয়সকলৰ যে যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে কেৱল বিৰোধিতা কৰিছে, তেওঁলোকক যে ভুল সজাইছে, তেওঁলোকক ভুল সজোৱাৰ কিবা যুক্তিসংগত অৰ্থ আছেনে এই বিষয়াসকলৰ? এই বিষয়াসকলে বুজি কিয় চোৱা নাই যে অসমত যেতিয়া বাহিৰা মানুহে আহি পেলাই যেতিয়া নাগৰিকত্ব পাব, তেতিয়া আমাৰ কি হ'ব? আমি অসমত থকা বৰ্তমান অসমীয়াসকলৰ হ'ব কি? আমি হয়তো বেলেগৰ ভাষা মাতিব লাগিব, আমি হয়তো বেলেগৰ তলত আমি বেলেগৰ নিৰ্দেশ মানি চলিব লাগিব। আৰু অসমত থাকি যদি আমাৰ অসমীয়াৰ অস্তিত্ব নাথাকে, সেয়া এজন প্ৰকৃত অসমীয়া মানি ল'বনে? আমি এই কথা আমি কেতিয়াও মানি নলওঁ যে এই যিখন বৰ্তমান বিধেয়কখন আছে, এই বিধেয়কখন আমি কেতিয়াও মানি ল'ব নোৱাৰো। অসমত অসমীয়াৰ অস্তিত্ব, অসমত অসমীয়া জীয়াই থাকিবলৈ হ'লে, আমি আমাৰ আই মাতৃক জীয়াই ৰাখিবলৈ হ'লে আমি এই কেবৰ বিৰোধিতা কৰাটো উচিত। আৰু মই প্ৰত্যেকজন প্ৰকৃত অসমীয়াৰ তেজ থকা ব্যক্তিক আহ্বান জনাইছো যে সকলোৱে এই কেবৰ বিৰোধিতা কৰে। এই কেবৰ বিৰোধিতা কৰি আমাৰ যাতে আই মাতৃক আমি জীয়াই ৰাখিব পাৰো, আমি যাতে আমাৰ আই মাতৃক কানুনৰ পৰা আমি আমাৰ আই মাতৃক সুৰক্ষা কৰিব পাৰো, আমি যাতে কোনোবা বিদেশী সকলৰ হাতত যাতে আমি আমাৰ আই মাতৃক প্ৰদূষিত হ'বলৈ নিদিওঁ, তাৰ বাবে আমি আমাৰ শৰীৰত থকা শেষ টোপাল তেজ শৰীৰত থকালৈকে আমি যুঁজি যাম। মই ইমানকে কৈছো আৰু সকলোকে কৈছো, এই ভিডিঅ'টো যাতে সকলোৱে বিয়পাই দিয়ে আৰু সকলোকে যাতে আমি জনাও যে এই কেবৰ জৰিয়তে, এই কেবখন যাতে আমি বিৰোধিতা কৰি আমি আমাৰ আই মাতৃক যাতে আমি সুৰক্ষা কৰিব পাৰো। আৰু মই সকলোকে কৈছো, আমাৰ শৰীৰত যেতিয়ালৈকে আমাৰ শেষ টোপাল তেজ আছে, আমি যেতিয়ালৈকে যুঁজি যাম। আমি কেতিয়াও আমাৰ অসমত এই চুবুৰীয়া দেশৰ পৰা অহা মানুহখিনিক আমি কেতিয়াও নাগৰিকত্ব প্ৰদান কৰিবলৈ নিদিওঁ। জয় আই অসম।